हेलो फ्रेंड्स मानस्कर चेनेलটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বলক তেনেহলে আজিৰ ভিডিওটো আৰম্ভ কৰো এইদৰে আমি কেইটামান সৰু মাছ লৈছো ভালদৰে এনেকৈ গুটাই লৈছো ইয়াৰ পাছত আমি এচামুচ নিমখ লম আৰু ভালদৰে এইখিনি ঢালি দিম যিহেতু আজি মাদাৰ্স ডে সেইভাবে মাৰ আজি এটা ফেভাৰিট ৰেচিপি আপোনালোকৰ আগত দেখুৱাবলৈ আগবাঢ়ি আহিছো এতিয়া আমি এচামুচ হালধি লৈছো ভালদৰে মাছখিনিৰ ওপৰত এইদৰে ঢালি দিয়াৰ পাছত আমি দুটামান কেঁচা জলকীয়া লৈছো আৰু এনেদৰে ভালদৰে মিক্স কৰি লম ইয়াৰ লগত ভালদৰে মিক্স কৰি লোৱাৰ পাছত 5 ফুটা আমি নহৰু লৈছো আৰু নহৰু কি ফুটা ইয়াৰ লগতে ভালদৰে মিক্স কৰি লম এনেদৰে আপোনালোকে ভালদৰে মিক্স কৰি লোৱাৰ পাছত আমি কেইটামান সৰু কণ বিলাহী ইয়াত এড কৰি দিম আপোনালোকে কণ বিলাহী মাছখিনিৰ জোখ অনুসৰি দিব পাৰে মই মাছৰ জোখ চাইহে কণ বিলাহী কেইটা এড কৰিম এনেদৰে মাছখিনিৰ লগত কণ বিলাহী কেইটা ধুনীয়াকৈ এড কৰাৰ পাছত কলপাতখন ভালদৰে মেৰিয়াই বান্ধি লম এইদৰে সৰু মাছকেইটা কলপাতখনেৰে এনেদৰে মেৰিয়াই ল'ব ভালদৰে মোক এয়া মায়ে হেল্প কৰি দিছে ভালদৰে মেৰিয়াত আমি এনেদৰে মেৰিয়াই লোৱাৰ পাছত ভালদৰে কলপাতৰ ৰছিয়ে এনেদৰে বান্ধি লম বান্ধি লোৱাৰ পাছত আমি জুইত খুব বেছি 20 মিনিট মানৰ কাৰণে এঙাৰত হুমাই ৰাখিম 20 মিনিট মান ৰখাৰ পাছত আমাৰ মাছ ৰেডি হৈ যাব এইদৰে আমি এঙাৰত মাছকেইটা হুমাই দিছো এয়া কলপাতত দিয়া সৰু মাছ ৰেডি হৈ গ'ল যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব